বোকাজানত প্ৰবল ঘূৰণী বতাহ বৰষুণ বিস্তৰ ক্ষতিসাধন এলেকাৰ কেইবাটাও গৃহস্থৰ ফচল কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যন উদ্যোগত ডকমকাত মীন পালন প্ৰশিক্ষণ আৰু সজাগতা সভা জিলা জলসিঞ্চন বিভাগৰ চূড়ান্ত অৱহেলাত কলঙা জলসিঞ্চন প্ৰকল্প বাৰিষাৰ বানত সৰ্বহাৰা নৈপৰীয়া আগন্তুক বাৰিষাৰ কথা ভাবি টুকিছে চকুপানী শুনিবনে ৰজাঘৰে নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ হঠাৎ এজাক প্ৰবল ঘূৰণী বতাহ আৰু বৰষুণ হঠাৎ এইদৰে অহা বতাহ বৰষুণৰ প্ৰাবল্যতাত বিস্তাৰভাৱে ক্ষতি হ'ল অনেক বাসগৃহ আৰু বাৰীৰ ফচল হয় ৰঙালী বিহুৰ আনন্দ উৎসাহৰ মাজতে বোকাজান এলেকাত আজি হঠাৎ অহা ধুমুহা বৰষুণজাকে অঞ্চলটোৰ অনেক বাসগৃহ বিস্তৰ ক্ষতি কৰিছে ধুমুহা বৰষুণজাকে ঘৰৰ টিনপাত বেৰা আদি ঢাহিমুহি উৰুৱাই নিয়াৰ লগতে গৃহস্থৰ বাৰীৰ আম কঁঠাল তামোল আদি ফচল ভাঙি তছনছ কৰি পেলাইছে বোকাজান চিমেণ্ট কাৰখানাৰ সন্মুখত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ঘূৰ্ণী বতাহে মহতিয়াই পেলাই দিয়া গছ-গছনিৰ ডালবোৰে প্ৰায় স্তপাকৃতি হৈ পৰা যান-বাহন চলাচল সম্প্ৰতি ব্যাহত হৈ পৰা দেখা গৈছে প্ৰায় ১৫ শতাধিক অধিক বাসগৃহ এই ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকে খাবলৈ খাদ্যৰো অভাৱত পৰিছে এই বাতৰি লিখা পৰলৈকে ৰাষ্ট্ৰীয় ঘাইপথটিত গছৰ ডালবোৰ অতৰাই মুকলি কৰাৰ ব্যৱস্থা কৰা নাই গতিকে ৰাষ্ট্ৰীয় ঘাইপথটিৰ অনেক যান-বাহন ঠায়ে ঠায়ে ৰৈ যাবলগীয়া হৈছে বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আৰু মীন বিভাগৰ সহযোগত ডকমকা বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত কৃষক ৰাইজক ২ মে'ত মীন পালন প্ৰশিক্ষণ প্ৰদান কৰা হয় ডকমকা এলেকাৰ কৃষক ৰাইজৰ উপকাৰ হোৱাকৈ আজি প্ৰদান কৰা মীন পালন প্ৰশিক্ষণত মীন বিভাগৰ মীন উন্নয়ন বিষয়া মোহন তেৰণ আৰু মীন প্ৰশিক্ষক লক্ষীৰাম তেৰণে সমল ব্যক্তি হিচাপে উপস্থিত থাকি মীন পালকসকলক মীন পালনৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক টিংকু ইংটিয়ে মীন প্ৰশিক্ষণ তথা সজাগতা সভা অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় মীন পালনৰ জৰিয়তে কৃষকসকলে স্বাৱলম্বী হোৱাৰ লগতে সমাজত অৰ্থনৈতিকভাৱে অৰিহণা যোগাব পাৰে বুলি কয় এছ'চিয়েশ্যনৰ সভাপতি শামসিং হানছে ভাষণত কয় যে কৃষকসকলে কেৱল খেতি কৰিয়ে জীৱিকা পালনত নিৰ্ভৰ নকৰি আনুষংগিক আয়ৰ পথ হিচাপে মীন পালনক খেতিৰ সৈতে সহযোগী উপাৰ্জনৰ পথ হিচাপে গ্ৰহণ কৰিলে অনাগত দিনবোৰত কৃষক ৰাইজৰ উপকৃত হ'ব তেওঁ আৰু কয় এছ'চিয়েশ্যনৰ নেৰানেপেৰা প্ৰচেষ্টাত বেম্বো অৰ্থাৎ বাহকু খেতি হিচাপে চৰকাৰে স্বীকৃতি দিছে গতিকে এই কৃষি উৎপাদনৰ জৰিয়তে কৃষক ৰাইজ অৰ্থনৈতিক স্থিতি সবল কৰাৰ পথ মুকলি হৈছে উল্লেখ্য আজিৰ এই প্ৰশিক্ষণ তথা সজাগতামূলক অনুষ্ঠানত কাৰ্বি আংলং ফাৰ্মাৰ এছ'চিয়েশ্যন ডকমকা শাখাৰ উপসভাপতি চন সিং বে সাধাৰণ সম্পাদক চং তেৰণ প্ৰমুখ্যে কৃষক নেতাসকল উপস্থিত থাকে আৰু কাৰ্বি আংলং ফাৰ্মাৰ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সঞ্জিত ইংটিয়ে বিশেষভাৱে যোগদান কৰি অনুষ্ঠানটিত বৃহৎ সংখ্যক যুৱক যুৱতীৰ অংশগ্ৰহণ দেখি ভূয়সী প্ৰশংসা কৰে বানটোৰ ওপৰে অহা যোৱা কৰা ৰাইজৰ আগন্তুক বাৰিষাৰ কথা ভাবি এতিয়া হৈছে হাহাকাৰ টুকিছে চকুপানী তেওঁলোকৰ চকুপানী কোনে মুচিব কলঙা নৈপৰীয়া ৰাইজৰ বিননি কোনে শুনিব বিগত 2 বছৰ বাৰিষাত বেহাৰ বাবে অনা সা সামগ্ৰী এই ভগা বানটোৰ ওপৰে পাৰ হৈ যাওঁতে পানী কোবাল খুটত উঠি যোৱা জীৱন্ত মানুহ উঠি গৈ কলঙা পুকুৰত হেৰাই যোৱাৰ দৰে দুখজনক কথা শুনাৰ আহৰি আছেনে ৰজাঘৰৰ এই দৃশ্যখিনিলৈ মন কৰক কবই নালাগে ছবিয়ে নিজে নিজে কৈ আছে এয়া জনস্বাস্থ্য কাৰিকৰী নামৰ বিয়াগুম বিভাগটোৰ অধীনত থকা বৃহত্তৰ পানী যোগান আঁচনিৰ অংশ কাৰ্যালয়ৰ লগতে একোটাকৈ পানী টেংকি বছৰ বছৰ ধৰি ৰ'দ বৰষুণৰ অত্যাচাৰ সহি মামৰ খাই ঠায়ে ঠায়ে উৱলি যোৱা
এয়া সঁচাকৈ জনসাধাৰণক বিশুদ্ধ পানী যোগান দিয়াৰ নামতেই বনোৱা হৈছিল আজিৰ পৰা প্ৰায় 20 বছৰৰ আগত এই আঁচনি সজাই দিয়া হৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হামৰেন সংমণ্ডলৰ অধীনত 1 নং কাৰ্বি ৰংচপি আৰু ৰেংথেমাত এই 20 বছৰৰ ভিতৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত ASDC দলৰ চৰকাৰ গ'ল কংগ্ৰেছ দলৰ চৰকাৰ গ'ল আৰু এতিয়া চাৰিওফালে পৰিৱৰ্তনৰ বতাহ লৈ আহিল বিজেপি দলৰ চৰকাৰ কিন্তু চৰকাৰী লাখ লাখ ধনৰ ব্যয়েৰে সজোৱা পানী যোগান আঁচনি মাথো এক প্ৰহসন হৈ ৰ'ল খোৱা পানীৰ বাবে হাহাকাৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মাথোন পানী যোগান পোৱাৰ নামত বিভাগীয় আঁচনিৰ এই জকাটোলৈ চাই কেৱল দিন অতিবাহিত কৰিবলগীয়া হৈছে অনাগত দিনবোৰত পৰিষদৰ বিজেপি শাসকীয় দলৰ শুভ হস্তক্ষেপ আৰু কাৰ্যকৰী কামনা কৰিছে বঞ্চিত ৰাইজে কলঙাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Turkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge. For reservation contact 9957381813 or 8638462619 or 8812998125. কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত উচুকা অৰ্থাৎ ইউনাইটেড ষ্টুডেণ্ট ইউনিয়ন অৱ কাৰ্বি আংলং লাংহিন শাখাৰ কমিটি উদ্যোগত 2 মেত জাইপং ৰূপায়ণ কৰা হয় বিনামূলীয়া চিকিৎসা শিবিৰ জাইপং অঞ্চলৰ শিশু মহিলা তথা আবাল বৃদ্ধ বনিতাকে ধৰি প্ৰায় সহস্ৰাধিক ৰাইজে এই বিনামূলীয়া চিকিৎসা শিবিৰত আহি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ঔষধ পাতি লৈ যায় উচুকা অৰ্থাৎ ইউনাইটেড ষ্টুডেণ্ট ইউনিয়ন অৱ কাৰ্বি আংলং লাংহিন শাখা কমিটি উদ্যোগত 2 মেত জাইপঙত ৰূপায়ণ কৰা হয় বিনামূলীয়া চিকিৎসা শিবিৰ জাইপং অঞ্চলৰ শিশু মহিলা তথা আওলা বৃদ্ধ বনিতাকে ধৰি প্ৰায় সহস্ৰাধিক ৰাইজে এই বিনামূলীয়া চিকিৎসা শিবিৰত আহি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ঔষধ পাতি লৈ যায় এইদৰে জাইপঙৰ দৰে পিছপৰা ভিতৰুৱা অঞ্চলত চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত কৰাৰ বাবে জাইপং লাংহিন শাখাৰ সম্পাদক চামফ্ৰি ইংটিয়ে ভূয়সী প্ৰশংসা কৰে উচুকাৰ সভাপতি বিবিচন তেৰণ আৰু জিতু ফুকনৰ সিদ্ধান্ত জাইপঙত চিকিৎসা সেৱাৰ বাবে য'ত এসব এবোৰী অসুবিধা আছে
চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা প্ৰাপ্তি অসুবিধা আছে এনে অঞ্চলত এনে বিনামূলীয়া চিকিৎসা শিবিৰ আছিল খুবেই প্ৰয়োজনীয় বুলি স্থানীয় সচেতন মহলে মত প্ৰকাশ কৰে বিশেষ প্ৰতিবেদক কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাত দুখজনক খবৰ বৈঠালাংছৰ পৰা 17 এপ্ৰিলৰ পৰা এজন 13-14 বছৰীয়া কিশোৰ অনুসন্ধান হৈছে ঘৰৰ পৰা কৰবলৈ ওলাই গৈ এতিয়াও ঘূৰি অহা নাই হাহাকাৰ হৈছে কিশোৰজনৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকৰ লগতে চুবুৰীয়া এই মৰম লগা কিশোৰজনলৈ চাওক এটি ছবিত টি-চাৰ্ট পৰিহিত আৰু আনটো মূৰত ফুলাম গামোচা মেৰাই বিহু মাৰিবলৈ ওলোৱা ছবি নাম এওঁ ধুনু উৰ্ফে বিশ্বজিৎ ডেকা যোৱা 17 এপ্ৰিলত ঘৰৰ পৰা কৰবালৈ ওলাই গৈছিল আজি পৰ্যন্ত ঘৰলৈ ঘূৰি অহা নাই ক'ত আছে কি অৱস্থাত আছে কি খাই আছে ইত্যাদি চিন্তা কৰি দুখেৰে অতিবাহিত কৰিছে ধুনুৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ লোক ওচৰ পাজৰৰ পৰা দূৰ সম্পৰ্কীয় আত্মীয় তথা চিনাকি সকলোৰে ঘৰত খবৰ কৰিও পোৱা নাই অনুসন্ধান সেয়েহে কাট নিউজৰ যোগে পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে অনুৰোধ কৰিছে কোনো সদাশয় ব্যক্তিয়ে কিশোৰজনৰ অনুসন্ধান পালে ততালিকে বৈঠালাংছ থানাত নতুবা টিভি স্ক্ৰীনত দেখুওৱা এই 8135835712 অথবা 9401172258 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে বৈঠালাংছৰ পৰা জাসন ইংহিৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি পাহাৰ লাংহিন মঙ্গলবাৰে উপেন্দ্ৰ নাথ ব্ৰহ্মৰ 24 সংখ্যক মৃত্যু তিথি পালন কৰা হয় এই উপলক্ষে লাংহিন অঞ্চলৰ এপছৰ বৃহৎ বাইক ৰেলী উলিওৱা হয় অন্ধবিশ্বাস বাল্য বিবাহ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু বড়ো জাতিৰ উন্নয়ন তথা গুণগত শিক্ষাৰ শ্লোগানেৰে গ্ৰহণ কৰা এই বিৰাট কাৰ্যসূচী 2 শতাধিক বাইকত 4 শতাধিক যুৱকৰ অংশগ্ৰহণেৰে 200 কিলোমিটাৰ পথৰ এই সজাগতামূলক ৰেলী লাংহিনৰ সচেতন তথা বুদ্ধিজীৱী মহলৰ দৃষ্টি আকৰ্ষণ কৰিছিল হয় আজিৰ তাৰিখত বড়ো যুৱকসকলে বড়ো সমাজত মাজে সময়ে আৰু চেগা চুৰুকাকৈ চলি অহা অন্ধবিশ্বাসৰ কুফলে সমাজ বাৰুকৈ ক্ষতিগ্ৰস্ত হোৱাৰ কথা মৰ্মে মৰ্মে উপলব্ধি কৰাৰ লগতে সাধাৰণ ৰাইজকো এনে কথাকে এই ৰেলীৰে বুজাবলৈ প্ৰয়াস কৰে যুৱকসকলে আৰু মহান ব্যক্তিজনৰ মৃত্যু দিৱস উপলক্ষে এনে কাৰ্যকৰী পদক্ষেপ নিশ্চয় উল্লেখনীয় বকলিয়া ঘাটৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ